সেই ইনফ্ৰাষ্ট্ৰাকচাৰত যেহেতু এইটো এটা BTCৰ অধ্যুষিত অঞ্চল, এই অঞ্চলটোত ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি কেনেকৈ কি শ্বেয়াৰত বা ৰেভিনিউ কালেকশ্যন হ'লে কেনেকৈ কি শ্বেয়াৰিং কৰিম, এই ধৰণৰ কেইটামান সিদ্ধান্তৰ কাৰণে সেই সময়ত লিজ ব্যৱস্থাটো ৰৈ আছিল। আৰু দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে মোটামুটি 1979 চনৰ পৰা 2003 চনলৈকে তাত এটা বৰ অশান্তিময় পৰিৱেশ এটা আছিলে। গোটেই মানাহ অভয়াৰণ্যত সহস্ৰ বিপ্লৱ বা সহস্ৰ সংগ্ৰামে এনেকুৱা এটা ৰূপ লৈছিলে যে তাত মানুহ যাবই নোৱাৰে। এনেকুৱা এটা পৰিৱেশ হৈছিলে। 2003 চনৰ চুক্তিৰ পিছত লাহে লাহে তাত পৰিৱেশ আহিলে। অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য মৃণাল শইকীয়া ডাঙৰীয়াই অত্যন্ত গুৰুত্বপূৰ্ণ দিশ এটা আজিৰ সদনৰ মজিয়ালৈ আনিছে। মই তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে এখন ৰাষ্ট্ৰীয় উদ্যান বা জৈৱ বৈচিত্ৰ্য সুন্দৰভাৱে থাকিব লাগিলে তাত উডলেণ্ড আৰু গ্ৰাছলেণ্ডৰ ৰেচিঅ'টো সদায় মিলি থাকিব লাগিব। নিশ্চয়কৈ তেখেতৰ যিখিনি কনচাৰ্ণ বা তেখেতে যিখিনি কথাত অত্যন্ত গুৰুত্ব দিছে সেয়া আজিৰ তাৰিখত আমাৰ সকলোৰে কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কাৰণ আমি যদি যোৱা 1970 চনৰ পৰা মানসৰ উডলেণ্ড আৰু গ্ৰাছলেণ্ডৰ ৰেচিঅ'টো চাওঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে ক্ৰমাগতভাৱে তাত গ্ৰাছলেণ্ডো কমি আহিছে। 1970 চনত তাত উডলেণ্ড আছিল 370, গ্ৰাছলেণ্ড আছিল 440 স্কুৱেৰ কিলোমিটাৰ। 80ত উডলেণ্ড বাঢ়ি গ'ল, 330 হ'ল, গ্ৰাছলেণ্ড কমি আহিল, 415 হ'ল। এনেকৈ উডলেণ্ডটো বাঢ়ি গৈ আছে, গ্ৰাছলেণ্ডটো কমি গৈ আছে। তাৰমানে জংঘল বাঢ়িছে আৰু ঘাঁহনি কমি গৈছে। গতিকে ইয়াত কথাটো হ'ল যে ঘাঁহনিটো আৰু উডলেণ্ড গ্ৰাছলেণ্ডটো আৰু উডলেণ্ডৰ ৰেচিঅ' এইটো যে সমান সমান যদি থাকে যে 50% গ্ৰাছলেণ্ড 50% উডলেণ্ড, সেইটো বেটাৰ। কিন্তু এটা সময় আছিল যে তাত গ্ৰাছলেণ্ড বহুত 63%লৈকে গ্ৰাছলেণ্ড আছিলে, কিন্তু লাহে লাহে ই কমি আহিলে আৰু ই এতিয়া 30%লৈকে আহি গ'ল। সেইকাৰণে 30ৰ তলত আহিলে। গতিকে এয়া যথেষ্ট কনচাৰ্ণ বিষয়। কিন্তু এই গোটেই ব্যৱস্থাটো কিয় হৈছে ইয়াৰো এটা ইতিহাস আছে। ইয়াৰ ইতিহাস এইটোৱে যে ইয়াত কিছুমান বিশেষ কাৰণ, ঘাঁহনি যিটো কমি আহিলে তাৰ কাৰণ আছিল যে জলবায়ু আৰু জলতান্ত্ৰিক পৰিৱৰ্তন। মানে বিভিন্ন সময়ত যেতিয়া ভূটানত বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছিলে বা আগতে বেকিনৈত মথাউৰি নাছিলে, এই পানীবিলাক যেনি তেনি গুচি গৈছিলে আৰু যাৰ কাৰণে পানী যেতিয়া হয় এই পানীয়ে গ্ৰাছলেণ্ডটোৰ ৰেচিঅ'টো মেইনটেইন কৰাত সহায় কৰে। এতিয়া মথাউৰি হ'ল, পানী তেনেকৈ যাব নোৱাৰা হ'ল, ইনফ্ৰাষ্ট্ৰাকচাৰ কিছুমান ভূটানৰ কাৰণে পানী ডাইভাৰশ্যন হ'ল, ইত্যাদি বিভিন্ন কাৰণত গ্ৰাছলেণ্ডটো কমি আহিলে। দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে মোটামুটি 1979 চনৰ পৰা 2003 চনলৈকে তাত এটা বৰ অশান্তিময় পৰিৱেশ এটা আছিলে। গোটেই মানাহ অভয়াৰণ্যত সহস্ৰ বিপ্লৱ বা সহস্ৰ সংগ্ৰামে এনেকুৱা এটা ৰূপ লৈছিলে যে তাত মানুহ যাবই নোৱাৰে। এনেকুৱা এটা পৰিৱেশ হৈছিলে। 2003 চনৰ চুক্তিৰ পিছত লাহে লাহে তাত পৰিৱেশ আহিলে। এই বিভিন্ন কাৰণ, এই কাৰণবিলাকে মানাছত এই ধৰণৰ গ্ৰাছলেণ্ডটো কমাই আনিলে। আৰু এটা কথা ঠিক, যিবিলাক অপতৃণ বুলি আমি কওঁ, এই অপতৃণবিলাকে গ্ৰাছলেণ্ডটোত ক্ষতি কৰে। যেনেকৈ আমাৰ তাত জাৰ্মানী বন, কপৌলতা, কুকুৰঠেঙীয়া, তৰুৱা কদম, এই ধৰণৰ যিবিলাক অপতৃণ, এই অপতৃণবিলাকে গ্ৰাছলেণ্ডটোত ক্ষতি কৰে। আৰু তাত বিশেষকৈ যিটো আমাৰ শিমলু গছ বুলি কয়, এই শিমলু গছটোৰ, কাৰণ শিমলু গছটো তাৰ পৰা উৰি উৰি গৈ য'ত ত'ত পৰি গছটো গজি যায়, আৰু এই গছটো গজি যোৱাৰ কাৰণে তাত গ্ৰাছলেণ্ডৰ অত্যন্ত ক্ষতি হৈছে। কিন্তু এইটো কথাও নহয় যে বিভাগে এই গ্ৰাছলেণ্ডটো ডেভেলপমেণ্টৰ কাৰণে স্কিম লোৱা নাই বা কাম কৰা নাই, এনেকুৱা নহয়। বিভাগে যথেষ্ট কাম কৰি আছে। 2022 পৰা 25 চনলৈকে আমাৰ যিটো APFBC, তাৰমানে আমাৰ যিটো ফ্ৰেঞ্চ প্ৰজেক্ট চলিছিল, আমাৰ EPAৰ আণ্ডাৰত যিটো ফ্ৰেঞ্চ প্ৰজেক্ট চলিছিল, এই ফ্ৰেঞ্চ প্ৰজেক্টত আমি প্ৰায় 609 হেক্টৰ গ্ৰাছলেণ্ড মানে বিভিন্ন ঠাইত এনেকুৱা অপতৃণ নষ্ট কৰিবৰ কাৰণে অপতৃণবিলাক কমাই নি যাতে গ্ৰাছলেণ্ড বঢ়াব পাৰে তাৰ কাৰণে কাম কৰিছিল। ঠিক তেনেদৰে পিগমি হব কনজাৰ্ভেশ্যন প্ৰজেক্টত আমাৰ যিটো নলগাহৰি সংৰক্ষণ প্ৰজেক্ট আছে, এই প্ৰজেক্টৰ জৰিয়তেও প্ৰায় 806 হেক্টৰ ভূমিত অপতৃণ নিৰ্মূল বা আক্ৰমণাত্মক প্ৰজাতিসমূহ নিৰ্মূল কৰাৰ কাৰণে কাম কৰিছিল।
ঠিক তেনেকৈ কেম্পাৰ অধীনত 2025-26 প্ৰায় 200 হেক্টৰ ভূমিত ঘাঁহৰ বীজ সিঁচা বা আৰু ৰাইজম ৰোপণৰ জৰিয়তে নিয়মীয়া অপত্ৰি নিৰ্মূল বা আক্ৰমণৰ প্ৰজালি উভালি পেলোৱাৰ কাম কৰিছিল। প্ৰায় 1696 হেক্টৰ ভূমিত এনেকৈ 3টা প্ৰজেক্টৰ জৰিয়তে কাম কৰা হৈছিল। কিন্তু এটা কথা লক্ষণীয় যে যি ধৰণে কাম কৰিছে সেই ধৰণে আমি যি ধৰণৰ ফল হ'ব লাগিছিল সেই ফলটো বিভিন্ন কাৰণত বিশেষকৈ ইক'লজিকেল জলবায়ুৰ যিটো পৰিৱৰ্তন এই পৰিৱৰ্তনৰ কাৰণে আমি সিমান কাম যিমান হৈছে সেই হিচাপত ফলটো আমি পোৱা নাই। গতিকে মই আশা ৰাখিম যে আগন্তুক দিনত আমি মৃণাল শইকীয়া ডাঙৰীয়াই যিটো কনচাৰ্ণ কৰিছে এই কথাটোত অত্যন্ত গুৰুত্ব সহকাৰে লৈ আমি তাত কেনেকৈ ঘাঁহ বনটো বজাব পাৰি, কাৰণ ঘাঁহ যদি নাথাকে তেতিয়াহ'লে তাত ঘাঁহনিত সকলো জীৱ জন্তুবিলাক ঘাঁহনিতে থাকে। তাৰ লগে লগে টাইগাৰ প্ৰজেক্ট এইটো টাইগাৰসমূহ লুকাই নিজৰ চিকাৰ কৰিবৰ কাৰণে ঘাঁহ বনৰ দৰকাৰ আছে। যদি ঘাঁহ বনে নাথাকে তেতিয়া টাইগাৰ প্ৰজেক্টৰো কোনো ভেলু নাই, টাইগাৰ ক'ত থাকিব? কাৰণ ঘন অৰণ্যততো টাইগাৰ নাথাকিব, ঘাঁহনিৰ মাজতে বাঘ থাকিব লাগিব, বাঘে তাত চিকাৰ কৰি খাব পৰা পৰিৱেশ লাগিব। তাৰ নল গাহৰি আমাৰ সকলোৰে কাৰণে এটা দুষ্প্ৰাপ্য, এই নল গাহৰি সংৰক্ষণ হ'ব লাগিলেও ঘাঁহ বন লাগিব। গতিকে ইয়াৰ ঐতিহাসিক কথাটো চাই আৰু এইখন এখন ইতিহাস প্ৰসিদ্ধ ইউনেস্কো হেৰিটেজ ইয়াৰ এটা দীঘলীয়া ইতিহাস আছে। প্ৰায় 2019 প্ৰায় স্বাধীনতাৰ আগৰ পৰা উত্তৰ সংমণ্ডল বনাঞ্চলৰ পৰা ই লাহে লাহে সংৰক্ষিত বনাঞ্চলৰ পৰা 1912 চনৰ পৰা ই সংৰক্ষিত বনাঞ্চল আছিল। তাৰ পৰা ক্ৰমাগতভাৱে আহি ই নেশ্যনেল পাৰ্ক বা টাইগাৰ প্ৰজেক্টলৈকে বিভিন্ন সময়ত ই আগবাঢ়ি গৈ আছে আৰু ইয়াক আমি সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। গতিকে আমি নিশ্চয়কৈ মৃণাল শইকীয়া ডাঙৰীয়াই যি কথা কৈছে এই কথাত অত্যন্ত গুৰুত্ব সহকাৰে লৈ, আৰু মই যি সমষ্টি যি অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰোঁ মানাছ মোৰ ওচৰতে, মই জানোৱে মানাছৰ গোটেই ভূমিবাহী অঞ্চলটোৰ বিষয়ে মই যথেষ্ট পৰিচিত। গতিকে ই আমাৰ এটা প্ৰায়ৰিটি হ'ব। অহা সময়ত আমাৰ এইটো প্ৰায়ৰিটি হ'ব যে মানাহৰ গ্ৰাছলেণ্ডটো আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। কাৰণ মানাহৰ বুলি নহয়, কাজিৰঙাতো এই প্ৰব্লেমটো আছে, কিন্তু মানাহত ইয়াৰ প্ৰব্লেমটো যথেষ্ট বেছি। সেইকাৰণে আমি মানাহৰ এই গ্ৰাছলেণ্ড সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট দায়িত্ব সহকাৰে লৈ কাম কৰিম। ঠিক তেনেদৰে তেখেতে যিখিনি কথা আজি দৃষ্টিগোচৰ কৰিলে যে ফৰেষ্ট গাৰ্ডৰ টাইগাৰ প্ৰজেক্টৰ যদি কিবা ভাত্তা পোৱা নাই, মোৰ অৱশ্যে নলেজত নাছিলে, তেখেতে উল্লেখ কৰিছে। কিন্তু মই এটা কথা তেখেতক ধন্যবাদ দিম যে অসমৰ ফৰেষ্ট গাৰ্ডসমূহে বা ফৰেষ্টত কাম কৰা বিশেষকৈ ৱাইল্ড লাইফত কাম কৰা যিসমূহ এই তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ যি অদম্য সাহস আৰু যি ধৰণে বিভাগটোৰ কাৰণে জীৱন দিও কাম কৰি আছে সেয়া কিন্তু সঁচাকৈ প্ৰশংসনীয়। আজি অসমৰ বনাঞ্চল ৰক্ষা কৰাৰ মূল নায়কে হ'ল তেওঁলোক। আজি কাজিৰঙা বা মানাহত এই যে তেখেতে ক'লে যে 20 কিলোমিটাৰ হয়, তাত যদি আপুনি দেখে আমাৰ মহিলা ফৰেষ্ট গাৰ্ডসকলেও 15 কিলোমিটাৰ 20 কিলোমিটাৰ দিনটোত খোজকাঢ়ি সেই বনাঞ্চলখনক প্ৰটেকশ্যন দিবৰ কাৰণে, জীৱ জন্তুক ৰক্ষা কৰিবৰ কাৰণে, মানুহ আৰু জীৱ জন্তুৰ সমন্বয় ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো সময়ত কাম কৰে। আৰু তেনেকুৱা বনৰক্ষীসমূহৰ কাৰণে আজি আমাৰ এই ফৰেষ্টৰ এই পৰ্যায়ত আমি ৰখাই থ'ব পাৰিছোঁ বা ৰক্ষণাবেক্ষণ সম্ভৱ হৈছে। গতিকে যদি তেনেকুৱা কোনোবা ফৰেষ্ট গাৰ্ডে পাবলগীয়া টাইগাৰ প্ৰজেক্টৰ কিবা ভাত্তা পোৱা নাই, ইমিডিয়েটলি তাৰ ওপৰত মই খবৰ লৈ জানি ল'ম। আচলতে কেনেকৈ পায় মোৰো নলেজত নাই, সেইটো মই ইমিডিয়েটলি জানি ল'ম। নিশ্চয়কৈ তেখেতে টুৰিজিমৰ গেষ্ট হাউচৰ কথা কৈছে। মই আগতে যিহেতু টুৰিজিম বিভাগত আছিলোঁ মই জানো তাত টুৰিজিমত আমি ৱাইল্ড লাইফ প্ৰজেক্টত মানে আমি এটা কাম কৰিছিলোঁ। তাত কেইবাটাও নতুন গেষ্ট হাউচো বনোৱা হৈছিল। টুৰিজিমৰো এটা গেষ্ট হাউচ আছে। ইয়াৰ আগতে এটা বেলেগ কোম্পানীয়ে লিজত লৈছিলে, এতিয়া লিজ পাৰ হৈ যোৱাৰ পিছত নতুনকৈ চিন্তা কৰি থকা হৈছিল। এতিয়া কি ষ্টেজত আছে অৱশ্যে বিভাগীয় মন্ত্ৰীয়ে জানিব। কিন্তু তাত যিখিনি আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলোঁ সেই ইনফ্ৰাষ্ট্ৰাকচাৰত যিহেতু এইটো এটা BTCৰ অধ্যুষিত অঞ্চল, এই অঞ্চলটোত ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি কেনেকৈ কি শ্বেয়াৰত বা ৰেভিনিউ কালেকশ্যন হ'লে কেনেকৈ কি শ্বেয়াৰিং কৰিম এই ধৰণৰ কেইটামান সিদ্ধান্তৰ কাৰণে সেই সময়ত লিজ ব্যৱস্থাটো ৰৈ আছিল। আৰু যি সময়ত আমি এই কামখিনি কৰিছিলোঁ তাত কিছুমান স্থানীয় লোকৰ আমি সহায় লৈছিলোঁ, তেওঁলোককো তাত কেনেকৈ সংযোজিত কৰিম এই ধৰণৰ কেইটামান কথাৰ কাৰণে ৰৈ আছিল। মই ভাবোঁ যে পৰ্যটন বিভাগে আৰু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তাত যি সহায় লাগে কৰিম। আপোনাৰ সোনকালে যাতে সেই তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি, কাৰণ এইটো কথা স্পষ্ট যে যোৱা কিছুদিনত এই বিভিন্ন ধৰণৰ ব্লেক পেন্থাৰে হওক বা অন্যান্য বিভিন্ন প্ৰজাতিৰ
খবৰবিলাকে যথেষ্ট পৰিমাণৰ মানুহৰ আগ্ৰহ বৃদ্ধি কৰিছে মানাহ অভয়াৰণ্যলৈ। গতিকে মানাহলৈ বহুত মানুহ যায়, টুৰিষ্টসকলে সেই ধৰণৰ সুবিধা পাব লাগিব। আৰু এইবাৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আটাইতকৈ ডাঙৰ লক্ষ্যটো হ'ব যে আমি কিমান বেছি টুৰিষ্টৰ অন্যান্য ডেষ্টিনেশ্যনবিলাক ডেভেলপ কৰিব পাৰোঁ। কাজিৰঙালৈকে পৰ্যটক আহি আছে, আহি থাকিব, কিন্তু আজিৰ তাৰিখত কাজিৰঙাৰ যিটো পৰিৱেশ হৈছে যে তাত আৰু মাছ টুৰিজিম কৰিব পৰা পৰিৱেশ নাই। যদি তাত বেছি পৰিমাণে মাছ টুৰিজিমলৈকে যাওঁ তেতিয়াহ'লে বন্যপ্ৰাণীৰ যি বৈচিত্ৰ্য, জৈৱ বৈচিত্ৰ্যত আঘাত হ'ব। এতিয়া সেইকাৰণে মানাহে হওক বা অন্যান্য যিবিলাক অঞ্চল আছে য'ত পৰ্যটকসকলে গৈ একে ধৰণৰ বা তাতকৈ বেছি অভিভূত হ'ব, তেনেকুৱা অঞ্চলবিলাক আমি ডেভেলপ কৰিব লাগিব আৰু তাত সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। এই কথাটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টটো, কাৰণ বেছিভাগ টুৰিজিম স্পট ফৰেষ্টৰ আণ্ডাৰতে থাকে, গতিকে ফৰেষ্ট বন মন্ত্ৰী হিচাপে এই কথাবিলাক আমি অত্যন্ত গুৰুত্ব সহকাৰে ল'ম যাতে আমি সেই কথাবিলাকতো গুৰুত্ব দিব পাৰোঁ। তাৰ লগে লগে আমি যিটো হাই এণ্ড টুৰিষ্ট, কিছুমান পৰ্যটক আহে জাষ্ট তেওঁলোকে পৰ্যটন বা ঠাইখিনি চাবৰ কাৰণে, কিন্তু কিছুমান পৰ্যটক আহে ৰিচাৰ্চ বা বিভিন্ন ধৰণৰ ফটোগ্ৰাফী ৰিচাৰ্চ, তেওঁলোকৰ কাৰণে এটা হাই এণ্ড টুৰিষ্ট। তেওঁলোকে হয়তো বহু টকা খৰচ কৰিব বিচাৰে, ভালকৈ ইয়াত থাকিব বিচাৰে 10 দিন 15 দিন, সেই ধৰণৰ পৰ্যটকৰ কাৰণেও আমি এটা চিন্তা কৰিব লাগিব। কাৰণ আমি যদি চাওঁ ৰাণথাম্বুৰ, জিম কাৰ্বেট এই ধৰণৰ অভয়াৰণ্য বা এই ধৰণৰ বনাৰণ্যবিলাকত যদি চাওঁ, তাত যিমান পৰ্যটক আহে তাৰ তুলনাত ৰেভিনিউ বহুত বেছি কালেকশ্যন হয়, কিন্তু আমাৰ ইয়াত বেছি পৰ্যটক আহে, আমাৰ ৰেভিনিউ কম। ডেট মিনছ আমি অত্যন্ত কম পইচাত আমি সকলোকে একে ধৰণৰ কৰি পেলাইছোঁ। গতিকে আমাৰ দায়িত্বটো হ'ব যিসকল হাই এণ্ড টুৰিষ্ট বা যিসকলে কিছু কিছু স্পেচিয়েল কজত ইয়াত আহে, ফটোগ্ৰাফী হওক বিভিন্ন ৰিচাৰ্চ হওক, তেওঁলোকৰ কাৰণে এটা টুৰিজিমৰ এটা বেলেগ স্লেব বা ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা বেলেগ স্লেব ৰেভিনিউ জেনেৰেশ্যনৰ কামো আমি কৰিব লাগিব, য'ৰ পৰা আমাৰ ৰাজহ সংগ্ৰহৰ এটা ডাঙৰ সম্ভাৱনা হ'ব পাৰে। গতিকে এই ধৰণে আমি ইতিমধ্যে আমাৰ বিভাগটোৱে নতুন চিন্তা চৰ্চাৰে কাম আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই আশা ৰাখোঁ যে এই সকলো কনচাৰ্ণ আমি আগত ৰাখি আগন্তুক দিনত বিভাগটোৱে প্ৰয়োজনীয় সকলো কাম মানে গ্ৰাছলেণ্ডৰ ডেভেলপমেণ্টেই নহয়, অন্যান্য সকলো এই ধৰণৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে যি যি কামৰ প্ৰয়োজন, এই কামবিলাক সুন্দৰভাৱে কৰি যাম আৰু আপোনালোকক সময়ে সময়ে বিধানসভাৰ মজিয়াৰ জৰিয়তে আপোনালোকক তথ্য প্ৰদান কৰি যাম। ধন্যবাদ অধ্যক্ষ মহোদয়।